আপুনি ডাইল কৰা নম্বৰটোৱে এই মুহূৰ্তত বেলেগ এজন ল'ৰাৰ সৈতে চেনি খাই আছে। অনুগ্ৰহ কৰি হোল্ডত থাকক নাইবা বেলেগ ছোৱালীক লাইন মাৰক। আপুনি ডাইল কৰা নম্বৰটোৱে এই মুহূৰ্তত বেলেগ এজন ল'ৰাৰ সৈতে চেনি খাই আছে। অনুগ্ৰহ কৰি হোল্ডত থাকক নাইবা বেলেগ ছোৱালীক লাইন মাৰক। আপুনি ডাইল কৰা নম্বৰটোৱে এই মুহূৰ্তত বেলেগ এজন ল'ৰাৰ সৈতে চেনি খাই আছে। অনুগ্ৰহ কৰি হোল্ডত থাকক নাইবা বেলেগ ছোৱালীক লাইন মাৰক। হেল্ল' চালা কুকুৰ 10,000 টকা ধাৰলৈ নি এতিয়ালৈকে ঘূৰাই দিওঁতা নাই ন? দিম বুলি তোক আজি 2 বছৰে কৈয়ে আছা, কিন্তু ক'তা দিওঁতাতো নাই। এইবাৰ যদি 10,000 টকাটো নিদিয়া নহয়, তোক মই চাইহে আছোঁ। এই চালা এতিয়াহে গাৰ্লফ্ৰেণ্ডৰ ফোন মাৰিব পাৰে। হেল্ল' বেবী কোৱা। কি কৰি আছা? মই গান মাৰি আছোঁ। কি? মানে গান গাই আছোঁ। গান গান গান। বেবী, হুম, পাপাই যে হোৱাটছএপত ফটো পঠাইছিল চাইছা? তোমাৰ পাপা ফটোখন চাইছোঁ। কেনে লাগিছে? বেঞ্চত ভাল লাগিছে। কি ক'লা? মানে মানে পেন কোডটো ভাল লাগিছে বুলি কৈছোঁ। পাপাই না তোমাক আমাৰ ঘৰলৈ মাতিছে বিয়াৰ কথা পাতিবলৈ। আহিয়ে কি ক'বা কোৱাচোন? এক মিনিট হা। চালা এইবাৰ যদি 10,000 টকাটো নিদিয়া নহয়, তোক কুটিত না জলকীয়া গুড়ি সোমোৱাই এনেকুৱা লুৰুৰে খুচিম তোৰ কুটি লাল কৰি দিম বে, গম পোৱা নাই? কি ক'লা তুমি পাপা? কেনেকৈ ক'লা? আজিৰ পৰা মোক কল নকৰিবা, মেছেজ নকৰিবা, কণ্টেক্ট বেবী নকৰিবা। মই নাই, তোমাক ব্ৰেকআপ তোক কোৱা দিলোঁ। নাই। বাই, গুড নাই বাই, নাই অ'কে? নাই বেবী শুনাচোন। হেল্ল' হেই চালা কুকুৰ, তোৰ কাৰণে মোৰ গাৰ্লফ্ৰেণ্ডে খং উঠি ফোন কাটি দিলে। এইবাৰ যদি 10,000 টকাটো নিদিয়া, তোক কুটিত লাল কৰি মনত আছে নহয় কি কৰিম?